वेलकम बैक टू आवर चैनल मिहिलिमा की खबर আপোনালোকৰ আশা কৰা আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল তো যোৱাকালি ৰাতি আহি পালো পুনে আৰু মানে পুনেৰ পৰা অহা এটা ব্লগ বনাইছো কিন্তু ব্লগটো মানে কেনেকুৱা হয় মই যিদিনাখন বিয়া হোৱা 6টা বছৰ পাৰ হ'ল দেই কিন্তু এতিয়ালৈকে মানে যিদিনা ঘৰে আহিব লাগে না অৱস্থা বেয়া হৈ যায় ব্লগ বনাবই নোৱাৰো দিনটো মানে ৰাতিপুৱাৰ পৰা মনটো এনেকুৱা লাগি থাকে আজি যাব লাগিব তথাপিতো মই সৰু সৰু মোমেণ্ট কেপচাৰ কৰি আনিছো বেছি কৰিব নোৱাৰিলো কাৰণ মোৰ মনটো বহুত বেয়া আছিল তো ব্লগ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো গাইজ আমি আর যাবা ওলো ইফালে কান্হাই বইনাকক এৰি নাযোৱা হৈছে লৈ বলা তাইক লৈ বলা লৈ যাবা বলা লৈ নিম বলা আজি বইনাকে থাকা বেগক পাত্তাই নাই হে এপ্ৰিল আজি তোমাক পাত্তাই নাইচোন নি বইনাকে থাকাই নাই জানা হৈছা দেখোন তুমি জানা হৈছা লৈ যাবা লাগব আর হামুই যাব নানা কি চাইছ আৰু লাগে নেকি তো গাইজ আমি যাওয়ার আগতে কেএফসি খাবা আহিলো দেখো কেএফসি খাবা লৈ আহিলো তোমাকো লাগে নেকি ৰবা দিম ৰবা মই দিম এইফালে ধৰা আমার দেখ আজি রোল দিছো চিকেন রোল अब आश्रम जाके आओ थोड़ा दूर से ले जाओ तो मैं लैपटॉप तक बैठ हाँ ठीक है तो गाइस सेकेंड हल माने मिहिर वाशरूम যাব और आमार काना ठेव दिया उत्पाद आरम्भ তাক মানে টিকেট কেইটা লাগে টিকেট কেইটা চিৰি গেলে আমাক নিবান নাই নহয় নিবান নাই মেইন বস্তু দেখা পাইছ নো বেবি কাৰ উৎপাতত টাপ 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 ইমান বদমাছ আজিকালি কান্হাই এয়াৰপোৰ্ট পালোঁ খালি এয়াৰপোৰ্ট বেছি ভিৰ ভাৰ নাই আৰু আমাৰ ফ্লাইট ডিলে হৈ গ'ল 1 ঘণ্টা ডিলে হৈছে এতিয়া এইটোক ৰাখা 1 ঘণ্টাটো বহুত ডাঙৰ কথা আমাৰ কাৰণে দেই 1 ঘণ্টা আৰু বেছি লেটকৈ ৰাখা মানে যিমান পাৰোঁ লেট কৰিছিলে মই বাজনা মাৰি কিন্তু লাষ্টত আৰু মানে উপায় নাই গাইজ 10:30টাৰ ফ্লাইটখন হৈ গ'ল 12:30 2 ঘণ্টা লেট মানে মাথা গৰম উঠি গৈছে ইয়াক ৰাখা ইমান ডিষ্টাৰ্ব হৈছে বেচেৰা টোপনীয়া লাগিছে সেইফালে খানা বাতি আছে সিহঁতে ফ্লাইট লেট কৰি পিনে খানা বাতি আছে এইফালে ল'ৰা থাকিব নোৱাৰা হৈছে টোপনিত আৰু মানুহ ইমান আছে যে সি টোপনীয়া নামাৰে খং উঠিছে মোৰ বহুত বেছি তো গাইজ এয়া খানা দিছে মঞ্চুৰিয়ান পানীত ডুবি আছে মঞ্চুৰিয়ানত ইমান পানী দিছিলোঁ চাওকচোন হে ভগৱান তো মিহিৰক খাব দিলোঁ চবে খাই আছে মিহিৰকো খাব দিলোঁ ভোক লাগিছে ন কেএফচিতে খাই আহিছোঁ এতিয়া 12:30লৈকে ৰখি থাকিব লাগিব 8:30 আহি পাইছোঁ আমি আৰু এইফালে কান্ধা দুটা বাচ্চা মানে খেলি আছে সেইফালে সিও তাৰমানে সিহঁতক চাইছে হাঁহি আছে তো তাৰ মনত পৰি গ'ল তাৰ বাকৰ বেগকেইটাৰ কাৰণে উপায় নাই আৰু যাবতো লাগিবই ভাত খাবা বেবি ভাত খাবা অলপ ভাত খাবা ये क्या हो रहा है बेबी क्या हो रही है खुद मार के खुद रोते हो हैं बदमाश हैं खुद मारा और खुद रो रहे हो তো গাইজ আহি পালোঁ পুনে এয়াৰপৰ্ট বেল্ট নম্বৰ 3 বেগ ৰখি আছোঁ কি বোলে এইখনত বহে তাক এইখনত বহাই দিছোঁ চাওকচোন তাতেও বহা বুলি ভাবি আছে তো সেইকাৰণে তাত বহাই দিলোঁ মোৰো ভাল হ'ল হাত দুখন নিবিষাই আৰু বেগটো ধৰি আছে বেগ কোনটো বেগ বেবি বেগ ক'ত বেগ এইটো বেগ আমাৰ বেগ ন আমাৰ বেগ আমাৰ বেগ তো ফ্লাইট ইমান লেট কৰি দিছে ন বহুত কষ্ট হৈছে ৰে মোৰ কঁকালৰ বিষ বেন বাজি গৈছে কঁকালৰ একদম তো গাইজ আহিলোঁ এয়া লিফ্টত অৱস্থা বেয়া তিনিটাৰে তথাপিতো মিহিৰে বহুত আৰাম পায় কান্হাই যে মানে আজিকালি কিবা মোৰ গাতে চিপকি থাকে হাত দুখন যে এনেকৈ বিষাইছে মানে আৰু টোপনি ইমান কম এইটোৰ আমাৰ বেলেগৰ বাচ্চা শুই আহে আৰু আমাৰ মাৰি আছে তো এমাহৰ মূৰত আৰু আমাৰ ঘৰটো পালোঁ
ব'লা বেবী ঘৰ পাইছোঁ আৰু ইয়াতো ঠাণ্ডা আছে দেই মানে এয়াৰপৰ্টৰ পৰা নামিয়ে ঠাণ্ডা পাইছোঁ ঠাণ্ডা নোহোৱা নহয় এইফালে আমাৰ ঘৰ আমাৰ ডাষ্টবিনটো ঘূৰি আছে এইফালে সেইফালে ঘূৰি আছে আমি নোহোৱা দেখি তো পাই গ'লোঁ ঘৰ আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ লগ পাম নেক্সট ব্লগত মানে এনাৰ্জি ভিতৰত গৈ মই বাইক পাবৰ কাৰণে তো আজি কাৰণে বাই বাই গুড নাইট টেক কেয়াৰ